ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ অসমীয়া সাহিত্য চয়নিকাৰ 10 নম্বৰ পাঠ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা। তোমালোকৰ প্ৰথমতে দিয়া আছে ভাব বিষয়ক। 1 নম্বৰ দিছে চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো দিছে ৰাজপুত বীৰ মহাৰণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? উত্তৰটো লিখিবা ৰাজপুত বীৰ মহাৰণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ উদয়পুৰত। খ নম্বৰ প্ৰশ্নটো দিছে পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? উত্তৰটো লিখিবা পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। গ নম্বৰ প্ৰশ্নটো দিছে কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? উত্তৰটো লিখিবা মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। খ নম্বৰ প্ৰশ্নটো দিছে পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? উত্তৰটো লিখিবা ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। 9 নম্বৰ প্ৰশ্নটো দিছে থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো লিখিবা থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। প্ৰথম 6 নম্বৰটো দিছে কিৰণ কোন আছিল? উত্তৰটো লিখিবা কিৰণ শ্যামসুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো দিছে ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? উত্তৰটো লিখিবা ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। বৰ্গীয় জন্মৰ প্ৰশ্নটো দিছে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন? উত্তৰটো লিখিবা কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হ'ল শ্যামসুন্দৰ পালিৱাল। ঝ নম্বৰ প্ৰশ্নটো দিছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? উত্তৰটো লিখিবা কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত 111টা গছপুলি ৰোপণ কৰে। 2 নম্বৰ প্ৰশ্নটো দিছে পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? উত্তৰটো লিখিবা বৰ্তমান সকলোৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলান্ত্ৰী গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণ আৰু খেতিৰ বাবে পানীৰ নাটনিত ভুগিছিল। প্ৰাকৃতিক সম্পদত অতিশয় চহকী হোৱা সত্ত্বেও গাঁওখনৰ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিছিল। মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ গৈছিল। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ দূষিত হৈছিল। 3 নম্বৰ প্ৰশ্নটো দিছে শ্যামসুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো লিখিবা শ্যামসুন্দৰ পালিৱাল আছিল পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল। পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত শ্যামসুন্দৰ পালিৱালৰ যথেষ্ট অৱদান আছিল। 2005 চনত শ্যামসুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰাৰ পিছত অসুখত ভুগি থকা তেওঁৰ কন্যা কিৰণৰ মৃত্যু হয়। কন্যাৰ মৃত্যুত ম্ৰিয়মান হৈ পৰা পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে। সেইদিনাই তেওঁ গাঁৱত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিলে যে গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব আৰু কিৰণ নিধি যোজনাৰ অধীনত এই কাম আৰম্ভ হয়। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰে। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। গাঁৱৰ ৰাইজে এই 4টা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰাই সলনি হ'বলৈ ধৰিলে। এইদৰে শ্যামসুন্দৰ পালিৱালে পিপলান্ত্ৰী গাঁওখনক পৃথিৱী বিখ্যাত কৰি তুলিছিল। 4 নম্বৰ প্ৰশ্নটো দিছে কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? উত্তৰ লিখিবা 2005 চনত শ্যামসুন্দৰ পালিৱালে পিপলান্ত্ৰী গাঁৱৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল। মুখিয়ালৰ কাৰ্যভাৰ লোৱাৰ পিছত এদিনাখন অসুখত ভুগি থকা তেওঁৰ জীয়েকৰ মৃত্যু হৈছিল। এই ঘটনাটোৱে তেওঁৰ মনত বৰ আঘাত দিছিল। কন্যাৰ মৃত্যুত ম্ৰিয়মান হৈ পৰা পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ জীয়েকৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰিছিল। সেইদিনাই তেওঁ গাঁৱত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিছিল যে গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব আৰু কিৰণ নিধি যোজনাৰ অধীনত তেওঁ এই কাম আৰম্ভ কৰিছিল। এই যোজনাৰ অধীনত তেওঁ পিপলান্ত্ৰী গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা বিশেষ দায়িত্ব পালন কৰিবলৈ দিছিল। সেই 4টা দায়িত্ব হ'ল ক কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, খ পানী সংৰক্ষণ কৰা, গ গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু ঘ খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। 5 নম্বৰ প্ৰশ্নটো দিছে কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? উত্তৰটো লিখিবা
শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ প্ৰতি পিপলান্ত্ৰী গাঁওখনৰ লোকসকলৰ মনোভাৱ সলনি কৰিছিল। তেওঁৰ আহ্বানত গাঁৱত ছোৱালী সন্তান জন্ম হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল। ছোৱালী জন্ম হ'লে দুখ কৰাৰ সলনি আনন্দ উল্লাস কৰা হৈছিল আৰু সেই ছোৱালীজনীৰ নামত 111টা গছপুলি ৰোপণ কৰা হৈছিল। তেওঁ নিয়ম কৰি দিছিল, গাঁৱৰ কোনো লোকে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালীজনীক যেনেদৰে আলফুলে তুলি তালি ডাঙৰ কৰা হ'ব, সেই একেই মৰম চেনেহ আৰু যত্নৰে 111টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে, কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত, ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিও স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল গাঁৱৰ ৰাইজে। এইদৰে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে বিভিন্ন আঁচনি হাতত লৈছিল। 6 নম্বৰ প্ৰশ্নটো দিছে, পিপলান্ত্ৰী গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা। উত্তৰটো লিখিবা। শ্যাম সুন্দৰ পালিৱালে পিপলান্ত্ৰী গাঁৱত এটা নিয়ম প্ৰৱৰ্তন কৰি দিছিল যে কন্যা সন্তান জন্ম হ'লে 111জোপা গছ ৰুব লাগিব আৰু ছোৱালীজনীক যিদৰে আলফুলে তুলি তালি ডাঙৰ কৰা হ'ব, সেই একেই মৰম চেনেহেৰে 111জোপা গছপুলিকো প্ৰতিপালন কৰিব লাগিব। এই গছপুলিবোৰ গাঁৱৰ সম্পত্তি হিচাপে গণ্য কৰা হয়। ছোৱালী এজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হোৱাৰ পিছত ইয়াৰ মূল্যও বহু বেছি হয়। এই গছবোৰ অতি মূল্যৱান প্ৰজাতিৰ আৰু গছে দিয়া অক্সিজেন মানুহে জীৱন ধাৰণ কৰিবলৈ তাতকৈও অধিক মূল্যৱান ৰূপে পৰিগণিত হয়। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ আত্মিক সম্পৰ্ক গঢ় লৈ উঠা দেখা যায়। 7 নম্বৰ প্ৰশ্নটো দিছে, পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেদৰে প্ৰচাৰ কৰিছে। উত্তৰটো লিখিবা। শ্যাম সুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্ৰী গাঁওখন চাবলৈ প্ৰতি বছৰে বিভিন্ন প্ৰান্তৰ মানুহ আহে, চৰকাৰী প্ৰতিনিধি আহে। ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজৰ দেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। ৰাজস্থান চৰকাৰৰ বিভাগেও 7ম আৰু 8ম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁওখনৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে। আৰ্জেণ্টিনাৰ এটা দলে আহি এই গাঁওখনক লৈ 3 Sisters নামৰ এখন চিনেমা নিৰ্মাণ কৰে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্ৰ কৰিছে। পিপলান্ত্ৰী নামৰ এখন হিন্দী ছবিও নিৰ্মাণ হৈছে। ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতো পিপলান্ত্ৰী গাঁৱৰ বিষয়ে যথেষ্ট তথ্য প্ৰকাশ পাইছে। 8 নম্বৰ প্ৰশ্নটো দিছে, পিপলান্ত্ৰী গাঁওখন কিয় এখন আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক? ইয়াৰ উত্তৰত লিখিবা। বৰ্তমান সকলোৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলান্ত্ৰী গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণ আৰু খেতি-বাতিৰ বাবে পানীৰ নাটনিত ভুগিছিল। মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলান্ত্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ গৈছিল। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত গাঁৱৰ পৰিৱেশ দূষিত হৈছিল। বৰষুণৰ পৰিমাণ কম হোৱাত খেতি-বাতি কৰিবলৈ পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল। মানুহে অলপমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। কিন্তু 2005 চনত শ্যাম সুন্দৰ পালিৱাল নামৰ ব্যক্তিজনে পিপলান্ত্ৰী গাঁওখনৰ মুখিয়াল দায়িত্ব লাভ কৰাৰ পিছত সকলো সলনি হৈছিল। এদিন অসুখত ভুগি থকা তেওঁৰ কন্যা কিৰণৰ মৃত্যু হৈছিল আৰু কন্যাৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰা পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰিছিল। সেইদিনাই তেওঁ গাঁৱত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিছিল যে গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব আৰু কিৰণ নিধি যোজনাৰ অধীনত এই কাম আৰম্ভ হয়। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব দিছিল। সেইকেইটা হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। গাঁৱৰ ৰাইজে এই 4টা দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰাই সলনি হ'বলৈ ধৰিলে। লাহে লাহে গাঁওখন সেউজীয়া হ'বলৈ আৰম্ভ কৰে। গছ-গছনিৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ আগমন ঘটিল। প্ৰদূষিত বতাহৰ সলনি মুক্ত আৰু বিশুদ্ধ বতাহ বলিবলৈ ল'লে। অধিক গৰমৰ প্ৰকোপ কমিল আৰু সময়মতে বৰষুণ আহিবলৈ হোৱাত ভূগৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিল। পুখুৰীৰ জলাশয়ত পানী ভৰি পৰিল। খেতি-বাতিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰিবলৈ সক্ষম হ'ল গাঁৱৰ ৰাইজে।
লাহে লাহে গাঁৱলৈ সুখ সমৃদ্ধি ঘূৰি আহিল। শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্ৰী গাঁওখন চাবলৈ প্ৰতি বছৰে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, চৰকাৰী প্ৰতিনিধি আহে। ইতিমধ্যে ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাঁওখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে অধ্যয়ন কৰি নিজৰ দেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। ৰাজস্থান চৰকাৰৰ শিক্ষা বিভাগেও সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত এই গাঁওখনৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰিছে আৰু ছাত্ৰ-ছাত্ৰীয়ে গাঁওখনৰ বিষয়ে পঢ়ি তেনে কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে। আৰ্জেণ্টিনাৰ এটা দলে আহি এই গাঁওখনক লৈ থ্ৰী ছিষ্টাৰ্ছ নামৰ এখন চিনেমা নিৰ্মাণ কৰে। বহুতেই এই গাঁৱক লৈ শতাধিক তথ্যচিত্ৰ কৰিছে। পিপলান্ত্ৰী নামৰ এখন হিন্দী ছবিও নিৰ্মাণ হৈছে। পাঠটোৰ শিক্ষণীয় দিশবোৰ হ'ল যে মানুহে কৰোঁ বুলিলে সকলো কামেই কৰিব পাৰে, কেৱল হাতে কামে আৰু পৰিকল্পনাৰে কামবোৰ আগুৱাই নিলেই হ'ল। ধৈৰ্য, একাগ্ৰতা, সাহস আৰু নিয়ম শৃংখলা মানি চলি সকলোৱে একেলগে হাত আগবঢ়ালে অসম্ভৱ বুলি ভাবি থকা কামো অনায়াসে সম্পন্ন হয়। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই গাঁওখনৰ বিষয়ে জানি ইয়াৰ কাম-কাজ আৰু মহান আদৰ্শক সুৰগত কৰিলে দেশৰ প্ৰতিখন গাঁৱেই সমৃদ্ধিশালী হৈ উঠিব বুলি আশা কৰিব পাৰি। কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল'ৰা-ছোৱালী সকলো সন্তানেই পিতৃ-মাতৃৰ বাবে সমান হ'ব লাগে। সমাজৰ প্ৰতি আমি সকলোৱে সমানে দায়বদ্ধ। এনেবোৰ শিক্ষণীয় দিশ এই পাঠটিৰ পৰা পোৱা যায়। ইয়াৰ উপৰি পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰা আদি বহুতো শিক্ষণীয় দিশ পাঠটোত পোৱা যায়। ৯ নম্বৰ প্ৰশ্নটো দিছে বহলাই বুজাই লিখা। ক নম্বৰটো দি আছে 12টা মাহত 13টা খেতি। খ নম্বৰটো দিছে স্বচ্ছ ভাৰত অভিযান। গ নম্বৰটো দিছে সামাজিক মাধ্যম। উত্তৰটো লিখিবা 12টা মাহত 13টা খেতি। আমাৰ ভাৰতবৰ্ষৰ মানুহৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উপায় হৈছে খেতি। সাধাৰণতে বছৰত এটা বা দুটা খেতি কৰা হয়, কিন্তু আমি বিজ্ঞানসন্মতভাৱে আৰু আধুনিক ধৰণে এই কৃষিকাৰ্য কৰিব লাগে। খেতিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে পানী। আমি বৰষুণৰ পানী সংৰক্ষণ কৰি তাক পুনৰ ব্যৱহাৰ কৰিব লাগে। গছ-গছনি ৰুই প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিব লাগে। ইয়াৰ ফলত বৰষুণ আদি নিয়মীয়া হোৱাৰ লগতে মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি হয়। খেতিৰ বাবে প্ৰয়োজনীয় পানীৰ ব্যৱস্থা কৰিব পাৰিলে আৰু মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পালে মানুহে 12টা মাহত 13টা খেতি কৰি অধিক উপাৰ্জন কৰিব পাৰে। স্বচ্ছ ভাৰত অভিযান। ভাৰতবৰ্ষক এখন পৰিষ্কাৰ দেশ হিচাপে পৰিগণিত কৰিবলৈ 2014 চনৰ পৰা 2019 চনলৈকে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল। সুস্থ তথা নিৰোগী শৰীৰৰ বাবে চাফ-চিকুণতা অতি প্ৰয়োজনীয়তা বা চাফ-চিকুণতা হৈছে একোটি জাতিৰ সুস্থ মানসিকতাৰ পৰিচয়। গান্ধীজীয়ে কৈছিল, স্বাধীনতাতকৈ স্বাস্থ্যবিধি বিশেষ গুৰুত্বপূৰ্ণ। স্বাধীনতাৰ বহু বছৰৰ পাছত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে গান্ধীজীৰ সেই সপোন দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ আৱৰ্জনামুক্ত, নিৰ্মল, স্বচ্ছ ভাৰত গঢ়াৰ পণ কৰি স্বচ্ছ ভাৰত অভিযান নীতি গ্ৰহণ কৰা হৈছে। এই অভিযান বৰ্তমান ভাৰতবৰ্ষত অধিক জনপ্ৰিয় হৈ পৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰচুৰ প্ৰচাৰ চলিছে। এই অভিযানৰ মূল লক্ষ্য আছিল শৌচালয় নিৰ্মাণৰ জৰিয়তে মুকলি ঠাইত মলত্যাগ বন্ধ কৰাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধ কৰা। গ নম্বৰ দি আছে সামাজিক মাধ্যম। বৰ্তমান সময়ত আমাৰ সমাজত বহুলভাৱে চৰ্চিত বিষয়বস্তুটো হৈছে সামাজিক মাধ্যম। ইউটিউব, ফেচবুক, টুইটাৰ আদি হৈছে সামাজিক মাধ্যমৰ একোবিধ আখিলা। এইবোৰেদি যোগাযোগ ব্যৱস্থা বৰ্তমান অতি খৰতকীয়া হৈ পৰিছে। গোলকীয় সভ্যতাৰ সময়ত এই সামাজিক মাধ্যমসমূহে পৃথিৱীখন নিচেই সৰু কৰি পেলাইছে। আমি ঘৰতে বহি পৃথিৱীৰ আনটো মূৰত কি ঘটিছে তাক জানিব পাৰোঁ, চাব পাৰোঁ। এই সামাজিক মাধ্যমসমূহে আমাৰ বিভিন্ন ধৰণে উপকাৰ সাধন কৰিছে যদিও ইয়াৰ অপকাৰবোৰো আমি নুই কৰিব নোৱাৰোঁ। সঠিকভাৱে ব্যৱহাৰ নোহোৱাৰ ফলত এই মাধ্যমসমূহৰ পৰা কেতিয়াবা মানুহৰ যথেষ্ট অনিষ্ট হোৱা দেখা গৈছে। 10 নম্বৰ প্ৰশ্নটো দি আছে বাক্য ৰচনা কৰা। হাতে কামে, নিয়ম শৃংখলা, দিনে নিশাই, খেতি-বাতি, আনন্দ উল্লাস, ডাঙৰ দীঘল, সুখ সমৃদ্ধি। উত্তৰবিলাক লিখিবা হাতে কামে। মানুহে হাতে কামে আৰু পৰিকল্পনাৰে আগুৱাই নিলে যিকোনো কামেই কৰিব পাৰে। নিয়ম শৃংখলা। অনুষ্ঠানটোৰ সকলো কাৰ্য নিয়ম শৃংখলাৰ মাজেৰে সুন্দৰকৈ চলি আছে। দিনে নিশাই। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল। খেতি-বাতি। গাঁও অঞ্চলৰ অধিকাংশ লোকৰ মূল জীৱিকা হৈছে খেতি-বাতি কৰা। আনন্দ উল্লাস। ভাল খবৰটো শুনি অঞ্চলবাসী ৰাইজৰ মাজত আনন্দ উল্লাসৰ নৈ বৈ গৈছে। ডাঙৰ দীঘল। তেওঁ দিল্লীত ডাঙৰ দীঘল হৈছিল। সুখ সমৃদ্ধি। শ্যামসুন্দৰ পালিৱালৰ প্ৰচেষ্টাত পিপলান্ত্ৰী গাঁৱলৈ পুনৰ সুখ সমৃদ্ধি ঘূৰি আহিছিল। 11 নম্বৰ প্ৰশ্নটো দিছে কিয় মূৰ্ধন্য ন হৈছে লিখা। বৰষুণ, পৰিমাণ, ৰূপায়ণ। উত্তৰটো লিখিবা বৰষুণ। একেটা পদতে থকা ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। পৰিমাণ।
ৰৰ পিছত প বৰ্গৰ কোনো আখৰ থাকিলে দন্তন্য মূৰ্ধন্য ন হয়। ৰূপায়ণ ৰূপ শব্দৰ পাছত থকা অয়ন শব্দৰ দন্তন্য মূৰ্ধন্য ন হয়। 12 নম্বৰ প্ৰশ্নটো দিছে তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা। মুক্ত, বায়ু, বৃহৎ, পানী, গছ, চকু, গাঁও। উত্তৰটো লিখিবা মুক্ত মুকলি, বায়ু বতাহ, বৃহৎ ডাঙৰ, পানী জল, গছ বৃক্ষ, চকু নয়ন, গাঁও গ্ৰাম। 13 নম্বৰ প্ৰশ্নটো দিছে তলৰ উপসৰ্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা। প্ৰতি, অধি, উপ, অৱ, দূৰ। প্ৰতি লিখিবা প্ৰতিদিন, অধি অধিকাৰ, উপ উপকাৰ, অৱ অৱস্থা, দূৰ দূৰদৰ্শন।